Hey dostu, welcome to my YouTube channel Zakir Vlogs. Zakir Vlogs er সকলোকে স্বাগতম জনাইছো। নিশ্চয় আপোনালোকৰ খবৰ বাৰ তো মোৰ বাৰ কেইদিনমান আগত মানে মই এটা ইউটিউবত কমিউনিটি পোষ্ট কৰিছিলো যে আপোনালোকে মোৰ বিষয়ে যদি কিবা এটা জনাৰ ইচ্ছা আছিল তেনেহলে কমিউনিটি পোষ্টৰ মানে কমেন্ট কৰিছিল প্ৰশ্ন তো হেতুৰ মানে আজি এনসাৰ দিবলৈ চেষ্টা কৰিম মানে ভিডিঅ'ৰ হৈতে তো তেনেহলে বলক আৰু মই হেতুৰ প্ৰশ্নৰ এনসাৰ দিবলৈ চেষ্টা কৰো তো চাইলক কেটে আছিল মানে কমিউনিটি পোষ্ট মানে এটো কমিউনিটি পোষ্ট কৰিছিল আৰু হিমান সাবস্ক্ৰাইবাৰ নহয় 500 সাবস্ক্ৰাইবাৰ হৈছিল এই কাৰণে দিছিলো আৰু কমেন্ট কৰিছে চাওক গাইস তো এনাজ ডেইলি ব্লগৰ পৰা কমেন্ট কৰিছে হোৱাট ডু ইউ ড্ৰিম অফ ডুইং in your life, job or business? If you are employed, what is the reason for working? And if you do business, what is the reason for doing business? I hope you explain it a later better. Love from NS Daily Blog. Job কৰা মানে হিমান আশাও নাই কিন্তু মোৰ লাইফত মোৰ বিজনেস কৰাৰ বহুত আশা আছে মানে ডাঙৰ বিজনেস কৰাৰ মানে বহুত আশা আছে আৰু মানে এই আছিল NS Daily Blog এটো প্ৰশ্ন কৰাৰ কাৰণে মানে বহুত ধন্যবাদ দিয়ক আৰু কি প্ৰশ্ন দিছে হেবিলাকৰ এনসাৰ দিবলৈ চেষ্টা কৰিম চাই লওক তেনেহলে তো গাইস চাওক মুশাৰৰেক মানে প্ৰশ্ন দিছে যে তোমাৰ সাইকেলখন এদিন চলাবলৈ মোৰ বহুত মন আছে দিবানে এদিনৰ বাবে তো ওকে ব্ৰ দিম এদিন মোৰ ওচৰত আহিবা এদিন তো দি দিম ঠিক আছে তেনেহলে আৰু এটা প্ৰশ্ন চাওক আপোনালোকে কি লিখিছে ইনদাত হোসেন লিখিছে তোমাৰ ফিউচাৰ প্ল্যান কি মোৰ ফিউচাৰ প্ল্যান আছে আপোনালোকৰ দৰাখে যদি ইউটিউবত আগুৱাই যাব পাৰো তেনেহলে এটো আৰু আশা ফিউচাৰ প্ল্যান যে এটা ডাঙৰ হৰু এতিয়া হৰু আছো বয়সত ডাঙৰ ইউটিউবৰ হোৱাৰ এটা আশা আছে আৰু বুজি পাইছে গাইস 4 নম্বৰটো লম এতিয়া তোমাৰ ৰাইড কৰা ভালো লাগে নেহি সাইকেল দিয়ে তো এটো প্ৰশ্ন মানে বেংগলীত সুধিছে তো এটো প্ৰশ্নৰ এনসাৰটো মই বেংগলীত দিয়াৰ কাৰণে চেষ্টা কৰিম আমার সাইকেল নে বহুত রাইড করা ভালো লাগে সেজন্য যে গুৱাহাটী রাইড করা নিয়ে গেছিলাম তাই না আছে পিঙ্কি টাকা প্রশ্ন হচ্ছে মোক তোমার জিয়াপ আছে নেকি কবাচোন ভবিষ্যতত বনাম মানে ক্লাস 10 পড়ি আছো মেট্রিক দিম আৰু ভিডিও বনাই আছো মানে টাইম নাই বনাম আৰু সাগে আৰু কি দিছে তেও চাৰিটা প্ৰশ্ন দিছে নেকি হয় তুমি কি খাই ভাল পোৱা মই মানে সকলো বস্তু খাই ভাল পাওঁ আৰু যদি কি কম সকলো বস্তু খাই ভাল পাওঁ মানে নেগেটিভ বস্তু নয় পজিটিভৰ ভিতৰতে খাই ভাল পাওঁ 3 নম্বৰটো কি কৰিছে চাইলক জাকিৰ দা তোমাৰ গড় ক'ত কবাচোন মোৰ গড় বৰপেটা ডিস্ট্ৰিক্টৰ বাগৰ সমষ্টিৰ বামুনডোংৰা গাঁৱত মোৰ গড় বুজি পাইছে আৰু যদি কোনোবা আহিব খোজে তেনে আহিলেই হ'ল বামুনডোংৰাত আহি কিনে সুধিব পাৰিব 4 নম্বৰ কি হৈছে তোমাৰ ঘৰত কোন কোন আছে কবাচোন মোৰ ঘৰত মানে তিনিটা ককা আছে আৰু আন্টি তিনিটা আৰু মোৰ আইতা আছে ককা দেউতা আছে আৰু মোৰ এজন সৰু ভাইটি আছে বাবল আলী তে প্ৰশ্ন সুধিছে গাইস তোমাৰ হাউস ক'ত এটো তো কলো আৰু মোৰ হাউস বৰপেটা জিলাৰ বাগৰ সমষ্টিৰ বামুনডোংৰা গাঁৱত মোৰ ঘৰ তো আৰু কিবা দিছে তোমাৰ হাউসৰ ভিডিও বনাবা দাদা তো এটো প্ৰশ্ন বহুতে সুধিছে বনাবলৈ চেষ্টা কৰিম তো আৰু আছে চাইলক যে এ ক্ৰিয়েটৰ হেল্ল' দাদা তোমাৰ এছামিজ সিঙ্গাৰ কোন হয় কবাচোন প্লিজ মোৰ এছামিজ সিঙ্গাৰ মোৰ কবলৈ কোনো কথা নাই আমাৰ জুবিন দা লাগে তো গাইস আৰু এটা সুধিছে তোমাৰ ফেভাৰিট ইউটিউবাৰ কোন হয় কবাচোন এটা মানে মই এটোৰ এনসাৰ নিদিও তেও দিব মানে এটো এনসাৰ কোন হয় মানে আমাৰ ফেভাৰিট ইউটিউবাৰ তো বহুত আছে তাৰে ভিতৰত মানে ডিম্পুদা তাৰমানে ডিম্পুদাৰ লগত যিকেইজন থাকে ডিম্পুদাৰ টিম সেইখিনি আৰু গুৱাহাটীৰ বিকাশ দা তো শুনিলে আৰু এইবিলাকে আমাৰ ফেভাৰিট ইউটিউবাৰ হয় তো আৰু কেইজনে সুধিছে চাইলক কি সুধিছে এতিয়া মানে এছে ক্ৰিয়েচনৰ কিবা সুধিছে চাইলক তুমি খেলি ভাল পোৱা অনলাইন গেমৰ নাম কি মানে ফ্ৰী ফায়াৰটো গেম খেলি ভাল পাওঁ মানে মই গেম খেলি ভাল পাওঁ আৰু চাও কি সুধিছে আনোৱাৰ হোসেন সুধিছে তুমি কি খাই ভাল পোৱা মইতো ক'লোৱে মানে সকলো বস্তু খাই ভাল পাওঁ তাৰে ভিতৰত মাংসটো বেছি হয় নেকি আমাৰ নাকি তো আৰু সুধিছে চাইলক আনোৱাৰ হোসেনে মানে আৰু সুধিছে তোমাৰ ইয়াৰ কত মোৰ বয়স হৈছে আপোনাৰ 16 ইয়াৰ্ছ বুজি পাইছে গাইস আৰু সুধিছে ওইজাৰ আৰু মানে কিবা এটা নাম আৰু আমাৰ হাউজৰ ভিডিও বনাবা দে
বনাব চেষ্টা কৰিম মোৰ ঘৰৰ বুজি পাইছে তো আৰু আছে চাও তেৱে সুধিছে তুমি কোন ক্লাছত পঢ়া মই ক্লাছ 10ত পঢ়ি আছোঁ ক্লাছমেট হয় 10ত পঢ়ি আছোঁ ক্লাছ মানে ইনজামুল বাই সুধিছে তোমাৰা হোম ক'ত তো কৈছোঁ যে কিবা দুটামান দিলোঁ এইটো এনচাৰ বৰপেটা জিলাৰ বাগৰ সমষ্টিৰ বামুণডুংৰা গাঁৱত মোৰ ঘৰ তো গাইছ আৰু আছে ওজাৰ SPTZ সুধিছে তোমাৰ ৰাইড কৰা খতম হৈছে নেকি মোৰ ৰাইড কৰা খতম হৈছে মানে কালি আহিছোঁ মানে ৰাতি আহিছোঁ ঘৰত আৰু পুৱাই আজি মানে ভিডিঅ' বনাব খুজিছোঁ আৰু মানে বনাই আছোঁ এইটো ভিডিঅ' তো ৰাইড কৰা শেষ আৰু যে ক্ৰিয়েটৰ মানে প্ৰশ্ন দিছে তুমি কাৰ ভিডিঅ' চাই ইউটিউবত আহিছিলা মই বিশেষকৈ ডিম্পুদাৰ ভিডিঅ' চাই আহিছিলোঁ আৰু ৰাইডৰ যিটো মই চাইকেল ৰাইড কৰোঁ সেইটো মানে বিকাশ দাৰ পৰাই মানে শিকিছোঁ যে ৰাইড কৰি কেনেকৈ ৰাইড কৰিব লাগে নে কি হয় ইনজামুল ভাই তোমাৰ জিএফ আছে নেকি হা কি ক'ম মানে জিএফৰ মানে কি ক'ম জিএফৰ আছিল আগতে আছিল ব্ৰেকআপ আছিল এটা কিন্তু ব্ৰেকআপ হৈছে আকৌ বনাব ওই কথাত বনাওঁ আৰু ফিউচাৰ প্লেনত আছে সেইটো জিএফ বনাব তো এইফালে আছে চাওক ওইজাৰ ML1KP9DI4K তুমি কি কৰি আছা হা তো ভাই মই এতিয়া ক্লাছ 10ত পঢ়ি আছোঁ ওইজাৰ PD আৰু এইবাৰে ইণ্ডিয়ান বয় মানে চেম কুৱেশ্যন সুধিছে বৰপেটা ৰোডৰ ৰেল ষ্টেচনৰ ভিডিঅ' কেতিয়া আপলোড দিব মানে এতিয়ালৈকে বনোৱা নাই মানে যাম আৰু মানে মই আৰু তেওঁ যাম এদিন যাম নেকি যাম এইটো ভিডিঅ' বনাবলৈ যাম এতিয়া মানে এইবিলাক প্ৰশ্ন দিলে ভাল লাগে আৰু ভাল লাগেনে ভাল লাগে সঁচাকৈ ভাল লাগে মানে কিবা এটা বেলেগ বস্তুৰ মানে ভিডিঅ' বনাবলৈ যাম নিশ্চয় যাম ভিডিঅ' বনাবলৈ আৰু উৎসাহ থাকে হয় মানে এইটো ভিডিঅ' বনালে নিশ্চয় যাম 100% ক'লোঁ মানে গ'লে মই চাইকেল লৈ যোৱাৰ চেষ্টা কৰিম বিশেষকৈ হয়নে চাইকেল লৈ যোৱাৰ চেষ্টা কৰিম গাইজ তো এইটো ভিডিঅ' বনাম দিয়া তোমালোকৰ দুজনৰ কাৰণে বিশেষকৈ বনাম আৰু নাম যেতিয়া বনাম আৰু তেতিয়া তোমালোকৰ দুজনৰ নামটো মেনশ্যন কৰি দিম আৰু এই ভিডিঅ'ৰ তলত কমেণ্টত জনাব যে তোমালোকৰ নামটো কি বুজি পাইছে মিজান ভাই মানে প্ৰশ্ন আছে তোমাৰ ঘৰ ক'ত এটা ব্লগ দিয়া তো মিজান ভাই মই কৈছোঁ মানে মোৰ ঘৰ বৰপেটা জিলাৰ বাগৰ সমষ্টিৰ বামুণডুংৰা গাঁৱত মোৰ ঘৰৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এদিন ঠিক আছে তো চানডে কৰি মানে বনাবলৈ চেষ্টা কৰিম মানে তো গাইছ আৰু দুজনৰ মানে প্ৰশ্ন ল'ম আৰু সেই দুজনৰ প্ৰশ্নৰ এনচাৰ দিব চেষ্টা কৰিম আৰু মিজানুৰ ৰহমান ভাই মানে ইউটিউব জীৱনত তোমাৰ লক্ষ্য কি মোৰ ইউটিউব জীৱনত লক্ষ্য আছে মানে ডাঙৰ ইউটিউবাৰ হোৱাৰ আশা আছে আপোনালোকৰ দুআষাৰে যদি আগুৱাই যাব পাৰে তেনেহ'লে সেই আৰু ছাপোৰ্ট কৰি যাব আৰু এজন আছে চাইদুল ক্ৰিয়েটৰ তেওঁ মানে প্ৰশ্ন দিছে দুটা তিনিটা প্ৰশ্ন আছে হুইচ ইউটিউব ভিডিঅ' ড ইউ লাইক মোৰ মই মানে ডিম্পুদাৰ ভিডিঅ' চাই ভাল পাওঁ বেছিকৈ তাৰপিছত আছে বিকাশ দাই এই দুজনৰে বুজি পাইছে গাইজ আৰু এটা আছে 2 নম্বৰ কুৱেশ্যন আছে হোৱাট ড ইউ ৱেণ্ট টু ড ইন দ্য ফিউচাৰ তো ক'লোৱে মানে মোৰ ফিউচাৰ প্লেন সেইটোৱে মানে এটা ডাঙৰ ইউটিউবাৰ হোৱাৰ আশা আছে আৰু 3 নম্বৰতো আছে মানে বেংগলীত প্ৰশ্ন সুধিছে এইটো কাৰ ভিডিঅ' দেখিলে তোমাৰো ভিডিঅ' বানাতে ইচ্ছে জাগে তো সাইদুল ভাই এটা তো আমি বাংলায় কমু সিধা বাংলা ভাষায় কমু তো আমি যদি বাংলা ভিডিও দেখি তাহলে তোমারটাই আমি দেখি তার মানে ইউটিউবে যদি সাবস্ক্রাইব করে আছে আমার বাংলার মধ্যে তাহলে তোমারটাই আছে ইউটিউব চ্যানেলটা বুঝছো কি ভাই তো গাইজ এইখিনি আছিল ভিডিঅ' সৰু সুৰা ভিডিঅ' তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব